ক'ত যাবা আজি আচলতে মাছ মাৰিবলৈ আহিছোঁ ক'ত মাছ মাৰিম এই পুখুৰীটো দেখা দে পুখুৰীটো দেখা দে इन छोटे मोटे प्रोग्रामों से कितना कमा लेते हो এইটো আৰু এইটো পুখুৰীত আজি মাছ মাৰিম সেইকাৰণে একেবাৰে চেফটি হৈ আহিছোঁ কাৰণ সূৰ্যদেৱতাই যি ৰ'দ দিছে না সেই ৰ'দত থাকিব পৰা নাই সেইকাৰণে হেলমেট লৈ আহিছোঁ আৰু এইটো হৈছে আমাৰ দাবাৰ আৰু লগতে কটৰখন আছে কটৰখনো আছে আৰু এইখন কটৰেদি প্ৰথমতে আমি বান্ধ এটা দি দিম তাৰপিছত পানীটো মাৰি দিম সেইপিনৰ চাইডে নাজানো ভগৱান জানে মাছ কিমান পাম ভৰসা নাই কিন্তু মাছ পাম বুলি আশা আছে বহুদিন ধৰি মাছকেইটা আমি পুহি আছিলোঁ এতিয়া নাজানো এইটো পুখুৰীত কিবা মাছ পাওঁ নাজানো ভগৱান জানে এতিয়া চাওঁ কি হয় মাছেই পাওঁ নে কাছুৱে পাওঁ আপোনালোককো দেখুৱাই থাকিম আৰু ব্লগ বনোৱা এনেকুৱা স্বভাৱ নাই কিন্তু আজি বনাবলৈ ট্ৰাই কৰিছিলোঁ কেনেকুৱা হয় কেনেকুৱা নহয় সেইটো মই নাজানো জাষ্ট কমেণ্ট কৰি জনাব কেনেকুৱা পায় এতিয়া আমি লাগি যাওঁ কামত মাছ মাৰিবলৈ আৰু মোৰ লগত দুজন ব্যক্তি আছে সেই দুজন হৈছে মোৰ সহকাৰী সম্পাদক হয় আচলতে এইবিলাকে মাছ নামাৰে কিন্তু মাছ ধৰিব বুলিহে কৈছে এইজন এজন মৃন্ময় আৰু এইজন ৰূপম এই যে খাটৰা মানুহ হয় আৰু আমি ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিম এইটো হৈছে পুখুৰী মোৰ এইটো আমি বৰ্তমান 50 টকাত কিনিছোঁ দেই নক'ব এইটো এতিয়া কিনিছোঁ বহুত পইচাত কিন্তু এতিয়া আমি আৰম্ভ কৰোঁ A few moments later ভালকৈ দি অলপ বান্ধো আচলতে মাটিটো ইমান টাইট না কাটিব নোৱাৰি কটৰখনৰো যি ধাৰ তাৰমানে একো ক'ব নোৱাৰি সেইকাৰণে বান্ধ কোন দেখে দিওঁ আৰু পানীটো কোনটাকে মাৰোঁ তাত ভৰসাই হোৱা নাই চাওঁ এতিয়া কি হয় জোৰা গৰম লাগছি থাকবা পৰা নাই অলপো আজি হবাৰে নেই আচলতে 4-5জনমান মানুহ মাতিছিলোঁ বোলো কিছু পুখুৰীটো কিন্তু মানুহকেইটাৰো বোলে কৰ্মত গৈছে তাকো কৈছিলোঁ তাক কিন্তু নাই গুৰুত্ব নেদে মই কৈছিলোঁ মোটামুটি 20-25 কেজিমান মাছ পাম কিছু দে বেচবা পাৰিম 2 কেজিমান নিবা লাগিব দেছো আৰু কৃষ্ণপুৰী জয় শ্ৰীৰাম বুলি কয় মাছেই পাওঁ না কাছুৱে পাওঁ ভগৱান জানে পতাছ শুনি মা মাছ নাখাওঁহে নেকি যাওঁ ইয়াৰ পৰা মই নাই নাই মাছ আছে তাক মাৰি যাব মাছ হে যাব পাৰে নাই নাই ইয়াতে মাছ মাছ যাব পাৰে তাতে কাচু চানো আহেন কাচু চানো আহেন মাছ যাব পাৰে কাচু চানো আহেন মাছ উঠছে বিদ্যাৰ্থী শেষে পানী শেষে হ'ল শেষে হ'ল পানী শেষে হ'ল ভাল লাগিলাম গুচাই দি মাছ দেখাই পাবা নে এটাও দাদা থাকাত ধৰি গ'ল মাছ একদম বেকালি মাছৰ ৰোৱা দেখা নাই মই এতিয়ালৈকে বাবা উঠালে মাছ আছে বিদ্যা আছে কষ্ট মাহ মোৰ এনে হৈছে নেকি এই 1 কেজি মাছ আৰামত পাবি টেনচন ল'ব লগা নাই মাগুৰ ইমান গুচাই ল এই যি মাছ পাম না পিটিও খাম আঞ্জা ৰান্ধিও খাম সানিও খাম সুখেও খাম চাই থাক আগলি গুচাই নাথাকিও
মাৰি থাকা হ'লে দে कितने तेजस्वी लोग हैं हमारे पास कितने মাছ আছে আজি আজি মাছ খাম তুই ভিডিঅ' ক'ত বনাই আছ মাছে মাছ লৈ চাই হলো চাই মাগুৰ হয় সেইটো বাল্লি চানা মাছ আছে পিটিও খাম খানিও খাম পুৰিও খাম শুকিও খাম বাপৰে বাপ এই যে মাছ এই এটা ফেলাক ফেলিছোন তক বান্ধি দিও বম হাতকে দি মাছ উৰা যায় নেকি মাছে উৰাব পাৰে ঘোঁৰা এই তাতে নচাবি তাতে আরে বুলা মাছ ও চলতে মাছ দে আৰু ও দেখছি ৰাইজ মাছ মোৰ খুন্দাত উৰে গৈছে কি হোৱা গৰি গৰি চেঙে চেং মাছ নাই দে ওর খুদার মাছে হ্যাঁ মাছ ও তুই মাছ হই কি হল কামাৰ মাৰি দিছি দুটা আৰু আস্তে আস্তে চাবি মাছ ৰাইজ মাছে মাছ কিমান মাছ মাৰি হিচাপ মাছ ক'ত মাছ পাই গেলো আজি আজি মাছ অৰিজিনেল মাছ চিচি দিলা ভাল লাগিছে আজি ৰ'দত বহি বহি মাছ এ মাছ আৰু এই ডাবা इन छोटे मोटे प्रोग्रामों से कितना कमा लेते हो গৰম পানী গৰম বহু কষ্টৰ ফলত ৰাইজ মাছ পালোঁ অলপমান মাছখিনি এইখিনি মাছ বেয়া নহয় মাছখিনি আচলতে লোকেল মাছ ময়ে পুহিছিলোঁ মাছখিনি আৰু ভাল লাগিল মাছখিনি পাই যিকে নহওক মাছ ইমানখিনি পালোঁ আৰু বহুত বেছি ভাগৰ লাগিল আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ক'ব কেনেকুৱা পালি কেনেকুৱা নাই ব্লগ বনোৱা এনেকুৱা একো মটিভেশ্যন নাই একো মানে কি আজিলৈকে বনাই খোৱা নাই আজি বনালোঁ আৰু এইখিনি মাছ পালোঁ আম ছাকচেছফুল এই মাছ পালোঁ আৰু মাছখিনি মাক দি আছে মা বাবা কি ৰিয়েকশ্যন ধৰে নাজানো সেইকাৰণে মাছখিনি দি দিওঁ আৰু আজিলৈকে এইখিনি ব্লগ ইয়াতে সমাপ্ত কৰিবলৈ আৰু নেক্সট যদি পাৰোঁ তেনেহ'লে ব্লগ বনাবলৈ ট্ৰাই কৰিম কেনেকুৱা কি হয় চেষ্টা কৰিলে একো কথা নাই চেষ্টাৰ খাদ্য সদায় মিঠা হয় ফলটো সেইকাৰণে বনাই থাকিম যি হয় হ'ব আৰু বাই